মই প্ৰথম এবাৰ ষ্ট্ৰবেৰী কৰিছোঁ আৰু এবাৰ প্ৰথম কৰাৰ কাৰণে বেছি কৰা নাই, কমকৈ কৰিছোঁ। নেক্সট বছৰ মই অলপ বহল ভিত্তিত কৰিম বুলি ভাবিছোঁ। আৰু এবাৰ ভালেই হৈছে মোটামুটি এই ষ্ট্ৰবেৰীখিনি। আৰু এই কম খেতিডৰাতেই মানে বহুতখিনি পইচা পোৱা গৈছে। আৰু কেজি 400 টকাৰ মানত বিক্ৰী কৰিব পৰা গৈছে ইয়াতে। আৰু গুৱাহাটীত নিলেতো আৰু দাম পোৱা যায়, মানে ইয়াতে গাঁৱতে কিনিছে আৰু মানুহবিলাকে। আৰু সেয়া দেখিবলৈ পাইছে ষ্ট্ৰবেৰী। এই বেছি কৰা নাই আৰু কমকৈ কৰিছোঁ। আমাৰ বাগানৰ ষ্ট্ৰবেৰী কেনেকুৱা হৈছে জনাব দেই, কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব দেই। থেংক ইউ। মোৰ ভিডিঅ' এনেকৈ দেখা পাই থাকিব আৰু মই বনাই থাকিম আমাৰ বাগানৰ ভিডিঅ'। চাব সকলোৱে।